বৰষুণ দিলে যে আমাৰ মন চন ভাল লাগি যায় হয়নে মা কাৰণটো কি কৈ দিয়া কেলে বাৰু কাৰণটো কৈ দিয়া তুমি কাৰণটো মাছ ধৰো মানে খোৱাতকৈ একদম ধৰা ইণ্টাৰেষ্টটো বেছি হয়নে আমি মাছ চাওঁগৈ ব'লা ক'ত আছে মাছ অঁ তাত আছে বোলে লাহে লাহে মাছ দেখাই দিয়া ৱাও এইয়া চেণ্ডেল চাওঁ কিমান মাছ লাগিছে ৱাও কি হয় জানে এইটো মাছ কোনে ধৰিছিলে মাছে কোনে ধৰিছিলে আজি গাই কি কৰিছে চাই আছে কৈ দিয়া সেই কঠীয়া কঠীয়া কি কৰে বন নাই দেখা এইফালে কঠীয়া আহিছে কি ধুনীয়া লাগিছে দেখিবলৈ আমি আহি আছোঁ এতিয়া মাছ ধৰা চাবলৈ মানে আমাৰে ধৰি আছিলে মাহঁতে ধৰি আছিলে অথনি কিন্তু মানে কি আমি আহিছিলোঁ বৰষুণ দিছিলে তেতিয়া আৰু মই ভিডিঅ' কৰা নাছিলোঁ কিন্তু এতিয়াহে ভিডিঅ' কৰিছোঁ মাছটো হাই কৰি দিয়াচোন হাই মাৰি দিছে একবাৰ হাই কৰি দিয়া হাই বোলা এয়া খুৰাই মাছ ধৰি আছে মই আপোনালোকৰ ঘৰত দেখুৱাইছিলোঁ নহয় ইমানখিনি পালে তাৰপিছত এতিয়া এয়া জাল তাত পাৰি থৈছে তুমি পাৰি থৈছে ন পাতি থৈছে মোৰ ভাষা মানে উল্টা পুল্টা হৈ গৈছে এজাক বৰষুণ দি দিয়াৰ লগে লগে যেন আমাৰ মনটো বৰ বেছি ভাল লাগি যায় কাৰণ কি আমাৰ একদম হেঁপাহৰ কাম এইটো চখ মানে এটা মাছ মানে খোৱাতকৈ ধৰাটো এটা চখ আৰু এইফালে ৰ'দ দি আছে ওপৰত বৰষুণ দিয়াৰ পাছতে যিটো ৰ'দ সেইটো যে ইমান চোকা হয় বাপৰে তাৰপাছত এয়া খুৰাই জাল পাতিছিলে আৰু পুলটোৰ তলেদি এনেকৈ পানীখিনি আহি থাকে আৰু তাতে এনেকৈ উজানৰ মাছখিনি আহে আৰু এনেকৈ খুৰাই জাল পাতিছিলে তাতে কিন্তু কিছু মাছ লাগিছে হা এয়া চাবচোন আপোনালোকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে আপোনালোকৰ চাগে চাই ভাল লাগিব মানে যথেষ্ট মাছ হয় বুলি ক'লেও বেয়া নহয় আমি 2-3 ঘৰে ভাগ কৰি খাব পৰাকৈ মানে মাছ ধুনীয়াকৈ যথেষ্টখিনি পাইছোঁ ইয়াতে আৰু এয়া এটা চখ নহয় জানো কিনিবলৈতো বহুত পোৱা যায় কিন্তু এয়া এটা চখ যিটো মানে চাই মেলি মানে ভাল লাগে কিবা এটা এনেকৈ দিওঁ নে বাৰু প্ৰত্যেক বছৰে যিহেতুকে এনেকৈ মাছ ধৰা হয় যেতিয়া উজানৰ মাছ আহে বুলি কয় যে তেতিয়াই আৰু মই প্ৰত্যেক বছৰে যেনেকৈ পাৰোঁ তেনেকৈ ভিডিঅ' কৰিবলৈ লৈছোঁ যেতিয়াৰ পৰা ইউটিউবটো হৈছে যোৱা বছৰ ভিডিঅ' কৰিছিলোঁ সেয়া আপোনালোকে দেখিব তাৰ যোৱা বছৰো কৰিছিলোঁ আৰু এইফালে আমাৰ মায়ে মাছ বাচি আছে বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিম বুলি ভাবিছোঁ একেবাৰে চুটি ভিডিঅ' এটা দিছোঁ উজানৰ মাছৰ ওপৰতে আজিলৈ ইমানেই তেনেহ'লে বাই বাই দেই